সকলোৰে জীৱনত এটা এটা সপোন থাকে। সেই সপোনটো আপোনাৰ সপোনটো ডাঙৰ হ'বও পাৰে মোতকৈ, বা আপোনাৰ সপোনটো মোতকৈ সৰু হ'ব পাৰে, কিন্তু সপোন সকলোৰে থাকে। আমাৰ অসমত যিমানখিনি মানুহ আছে সকলোৰে লগত সকলোৰে চবৰে সপোনটো মিল খাবও পাৰে, বা কিছুমানৰ সপোন মিল নাখাবও পাৰে। সপোনটো বহুত ধৰণৰ হ'ব পাৰে, বিভিন্ন ধৰণৰ সপোন আছে, সকলোৰে বেলেগ বেলেগ সপোন থাকে। কিন্তু চব সপোনৰ লাষ্টত গৈ মূল ভেটি এটাই হৈছে, সেইটো হৈছে পইচা। প্ৰায়ভাগ 90% মানুহে বা 99% মানুহে পইচাৰ কাৰণেই এটা সপোন দেখে, বা এটা লাইফটো এটা ভাল এটা জীৱন গঢ়িবলৈ সকলোৰে সপোন দেখে, যাতে তেওঁলোকে পইচা পাতি ইনকাম কৰি এটা ভাল জীৱন যাপন কৰিব পাৰে। এতিয়া প্ৰশ্নটো এইটোত আছে যে আপুনি যি পইচা ইনকাম কৰিব বিচাৰে সেয়া কিমান আপুনি ইনকাম কৰিব বিচাৰে। যদি কোনো এটা ফিক্স এমাউণ্ট হয়, যি হওক, কিছুমানৰ 10,000, 20,000, 50,000, 1 লাখ, 1 কোটি, যিয়ে হওক, যদি আপোনাৰ ফিক্স এমাউণ্ট হয় যাতে মই মাহত ইমানখিনি ইনকাম কৰিলে মই সুখী, দেন জব আপোনাৰ কাৰণে বেষ্ট অপশ্যন। বা যদিহে আপোনাৰ কোনো সীমা নাই, যদি আপুনি আনলিমিটেড পইচা বা বহু পৰিমাণে পইচা ইনকাম কৰিব বিচাৰে, দেন আপুনি এটা বেলেগ ৰাস্তাত যাব লাগিব, সেইটো হৈছে ব্যৱসায়। মই মাৰোৱাৰী বা অন্য কমিউনিটিৰ যি ব্যৱসায়ী আছে, যিসকলে ভাল ব্যৱসায় কৰি আছে, আৰু আমাৰ অসমৰ যিসকলে ভাল ব্যৱসায় কৰি আছে, সেই দুটাৰ ভিতৰত মই অসমীয়া যুৱকজনক মই বেছিকৈ ভাল বুলি ভাবোঁ। কাৰণ আমাৰ অসমীয়া সেই যুৱকজনক শিকোৱাৰ কাৰো পৰা শিকিবলৈ মেণ্টৰ নাথাকে। কিন্তু মাৰোৱাৰী বা এনেকৈ বেলেগ কমিউনিটিৰ যিসকল লোক আছে, তেওঁলোকৰ এটা ল'ৰা বা ছোৱালীক তেওঁলোকৰ দেউতাক মাকে সেই শিক্ষা দিয়ে, কিন্তু আমাৰ অসমীয়া মানুহক সেই শিক্ষা আমাৰ মা দেউতাই দিব পৰা নাই, ব্যৱসায় ভিত্তিক শিক্ষা। আমাৰ এজন অসমীয়া যুৱক যদি ব্যৱসায় এটাত ছাকচেছ হ'ব হয়, তেন্তে বহুতখিনি ফেইলিয়াৰ পিছতহে আমাৰ সেই ব্যৱসায়টো তেওঁ ভালকৈ গঢ়ি তুলিব পাৰে। কাৰণ আমাৰ যি ব্যৱসায় ভিত্তিক নলেজ, সেয়া আমাৰ অন্য কমিউনিটিতকৈ কম আছে। অন্য কমিউনিটি বেলেগৰ কথা কোৱা নাই মই, যিসকল মাৰোৱাৰী বা গুজৰাটী সেইবোৰতকৈ কম আছে। চ' বহুতখিনি তেওঁলোকে ফেইলিয়াৰ হৈ লাইফ তাৰ পৰা এক্সপিৰিয়েঞ্চ লৈ পেলাই সেই ব্যৱসায়ত আগবাঢ়ে, আৰু তেওঁলোকৰ পৰা শিকিবলগীয়া মোৰ মতেদি আমাৰ এই অসমীয়া যুৱ ব্যৱসায়ী বা যি ভাল ব্যৱসায়ী আছে, তেওঁলোকৰ পৰা শিকিবলগীয়া বহুতখিনি আছে। আমি অসমীয়া জাতিটোৱে যদি আমাৰ অসমীয়া লোকসকলে যদি এটা ব্যৱসায় কৰিব হয়, তেন্তে আমাৰ বেলেগ কমিউনিটিৰ বেকগ্ৰাউণ্ডত যি ছাপোৰ্ট থাকে, বেকগ্ৰাউণ্ড ছাপোৰ্ট, সেই ছাপোৰ্ট আমি নাপাওঁ। আৰু আমি সেই ব্যৱসায় আৰম্ভ কৰিব হ'লে নিজেই এটা কাম কৰি বা নিজেই এটা চাকৰি কৰি আমি সেই ব্যৱসায় গঢ় দিবলগীয়া হয়। যদিহে আমি অসমীয়াসকলে ভালকৈ ব্যৱসায় এটা আৰম্ভ কৰিব বিচাৰোঁ, তেন্তে সেই ব্যৱসায়টোৰ ওপৰত, সেই মাৰ্কেটটো আমি ভালদৰে ৰিচাৰ্চ কৰিব লাগিব। আৰু কোনো নলেজ নোলোৱাকৈ কোনো এটা ভাল ব্যৱসায় কৰিব নোৱাৰে। যোনবিলাক ভাল ব্যৱসায়ী আছে, যোনবিলাক ডাঙৰ বিজনেছমেন আছে, সেইসকলে বহুত ধৰণে কিতাপ পঢ়ে, সদায় নলেজ গেইন কৰে, ডেইলি নলেজ গেইন কৰে। চ' সেইকাৰণে তেওঁলোক বহুত ফালৰ পৰা আগবাঢ়ি গুচি যায়। আৰু আমাৰ অসমীয়াসকলে আমি ভাবোঁ যে আমি একো নলেজ নলৈ আমি অকল ডাইৰেক্ট ব্যৱসায় কৰিম, তেনেধৰণৰ কোনো নহয়। তেনেকৈ এটা স্থানলৈকে যাব পাৰিব, তাতকৈ ওপৰত যাব নোৱাৰে। আৰু নলেজ এইটো কোৱা নাই যে মই অনলি কিতাপ যে পঢ়িব লাগিব, সেইটো নহয়। জীৱনত এতিয়া মই এটা আমাৰ যি ৰচুন স্পাইচেছৰ ব্যৱসায় কৰিছোঁ, তাত আমি যেতিয়া দোকানে গৈছোঁ, তাৰ পৰা বহুখিনি আমি শিকিব পাৰিছোঁ। আমাৰ যি কমিউনিকেশ্যন স্কিল আৰু ৰিলেশ্যনশ্বিপ, তেনেকৈ মানুহৰ লগত কেনেকৈ আমি মিলিব পাৰিম, কেনেদৰে আমি কথা পাতিব পাৰিম, সেইবিলাক বহুত শিকিবলগীয়া থাকে। চ' প্ৰথমতে আমি এনেকেই সৰুকৈ আমি এটা ব্যৱসায় আৰম্ভ কৰিব লাগে। আৰু মাৰ্কেটখন আমি চাব লাগে, আমি বুজি পাব লাগে যে আমি মানুহে কি কৰিছে। ময়ো প্ৰথমতে বহুত ভুল হৈছিলে, আৰু বৰ্তমানটো মই এৰি দিয়া নাই। আৰু কেতিয়াও গিভ আপ কৰিব নালাগে। কোনো কাৰণতে এটা কাম গিভ আপ কৰিব নালাগে। কামটো চাই ল'ব লাগিব যে এইটো নহয় যে আমি ভুল ৰাস্তাটোত গৈ আছোঁ, গিভ আপ নকৰোঁ, সেইটো নহয়। আমি ভালকৈ ৰাস্তাটো চাই সেই কামটোত আমি একেৰাহে ধ্যান দিব লাগে, কনচিষ্টেঞ্চি এপ্লাই কৰিব লাগে ডিচিপ্লিনৰ সৈতে। আৰু মেইন বস্তু হ'ল আমাৰ মনটো। যদি আমি মনটো সবল কৰি ৰাখিব পাৰোঁ, তেতিয়াহে আমি কোনো কামত জয় হ'ব পাৰিম। চ' নিউ এণ্টাৰপ্ৰেনিউৰ বা নিউ বিজনেছমেনসকলে এইটোৱেই
যে আমি ভালকৈ কাম কৰি যাব লাগে, আমি লাইফ এক্সপিৰিয়েঞ্চ ল'ব লাগে। আমি যদি তুমি প্ৰডাক্ট বেছ কিবা বস্তু বনাইছা দেন মাৰ্কেটত যোৱা, দোকানত যোৱা, গৈ পেলাই গালি খাব লাগিব মানে, বা মইতো গালি খোৱা নাই, বাট ৰিজেক্ট বহুত পাইছোঁ, ৰিজেকশ্যন পাইছোঁ। পোৱাৰ পিছত এনেকৈ চলি আছে। মই নকওঁ যে মই এতিয়া পূৰা ছাকচেছ হৈছোঁ, নাই হোৱা, বাট মই মাৰ্কেটৰ পৰা মই জানিব পাৰিছোঁ মানুহৰ কমিউনিকেশ্যন, মানুহৰ বিহেভিয়াৰ, এইবোৰ শিকিব পাৰি। চ' সোনকালে ষ্টাৰ্ট কৰিব লাগে, সৰুকৈ ষ্টাৰ্ট কৰিব লাগে। ডাঙৰৰ পৰা সৰু নহয়, মানুহ সদায় সৰুৰ পৰা ডাঙৰ হয়। চ' আজিলৈ ইমানেই, থেংক ইউ।